Hi guys, ভণ্টি দাদা অসমৰ পৰা বেংগলোৰ আহিলোঁ, তাকে অলপ দাদাহঁতৰ ঘৰত সোমাইছোঁ। এইয়া আমাৰ চিয়াতা নমস্তে। মানে ইহঁত আহিলে আমাৰ ৰুমলৈ আৰু মানে মোৰ মাইকী মানুহে দি পঠাইছিলে, মানে কি বুলি ক'ম, কান্দুলি মাছ শুকুৱাই থৈছিলে ঘৰত, আজি দি পঠাইছে কান্দুলি মাছ। তাৰপিছতে আছে ঘৰৰ পৰা দি পঠাইছে তামোল, বগৰী, ঔটেঙাকেইটা কঠলি, ফ্ৰিজত চব বস্তু থৈছে দেই। সেয়া আছে মানে ঘৰৰ পৰা বগৰী দিছিলে, মানুহজনীয়ে দিছিলে, মানুহজনীয়ে মানে মোৰ পোৱালীজনীয়ে বুটলি আনিছিলে এক নম্বৰতে। তাৰপিছতে আমাৰ মায়ে দিছে ঔটেঙা, চবচে বেষ্ট আছে মানে আমাৰ ঘৰৰ পৰা দি পঠোৱা, শহুৰ ঘৰৰ পৰা পঠাইছিলে মোলৈ বৰকচু। আজি বৰকচু মাছৰ সৈতে খাই দিওঁ নেকি? মাছৰ লগত খাব লাগিব আকৌ। বৰকচু দিছিলে, বৰকচু দি পঠাইছিলে। আজি ভাইটি, মই, বিজু, দাদা আৰু চব মিলি পেলাই ধুনীয়াকৈ খাম। ভিডিঅ'টো কেনেকুৱা লাগে আৰু এইটো হৈছে কান্দুলি মাছ। গোটেই কান্দুলি মাছ মানে কি দুবিধ মাছ হৈছিল আমাৰ শহুৰ দেউতাৰ ঘৰত, আৰু মানুহজনীয়ে মৰমতে দিছে, ভাইটিহঁতে লৈ আহিছে, মানে সুৰজহঁতে লৈ আহিছে আৰু ভাইটিহঁতে। এই কান্দুলি মাছ আহিছে শুকান, এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি আমাৰ গেছত। কেনেকুৱা লাগে ভিডিঅ'টো চাব, আৰু মানে বহুত সোৱাদ লাগে। সেইটো কাৰণে সোৱাদ লাগে, ইয়াততো আমিতো আমাৰ গাঁৱৰ সোৱাদ মাছ নাপাওঁ না, গতিকে সাগৰ মাছ খাই থকা, গতিকে শুকানেই হওক লাগে, সোৱাদেই বেলেগ। এয়া শুকান কান্দুলি মাছ, কান্দুলি মাছৰ সোৱাদেই বেলেগ, শুকান হ'লেও মিঠা, কেঁচাত মিঠাই আৰু। কিন্তু এতিয়া মানে ধুনীয়াকৈ কলা খাৰ অলপ দি ইয়াত খাৰ বনাম, মানে খাৰ জহা বুলি কয় ন আমাৰ অসমীয়াত খাৰ জহা। খাৰ জহা বনাম শুকান কান্দুলি মাছৰ লগত, আৰু কেনেকুৱা লাগে আৰু মজাটো আৰু, নে কি কওঁ। মানে ইমানখিনি যোগাৰ কৰি লৈছোঁ এই মাছখিনি, গোটেইকেইটাই মানে মিলি জুলি এইখিনি খাৰ জহা বনাম আৰু শুকান কান্দুলি মাছ আৰু বৰকচু পিছত খাব লাগিব যা। বাই। তামোল লৈছিলি ন?